পোনপ্ৰথমতে মই মঞ্চলৈ স্বাগতম জনাবলৈ লৈছোঁ আমাৰ আজিৰ খণ্ডৰ প্ৰথম প্ৰতিযোগী লখিমপুৰৰ মৃদু পৱন। শরৎ বাবু খোলা চিঠি দিলাম তোমার কাছে, শরৎ বাবু খোলা চিঠি দিলাম তোমার কাছে, তোমার গফুর মহেশ এখন কোথায় কেমন আছে তুমি জানো না, হারিয়ে গেছে কোথায় কখন তোমার আমি না, তুমি জানো না শরৎ বাবু এই চিঠি পাবে কিনা জানি না, আমি এই চিঠি পাবে কিনা জানি না। I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up. I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up and make a statement. I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up and make a statement. Everything I do so instinctive and so passionate. Every word I move so descriptive like an adjective. I got a vendetta against people who patented being negative when you should be getting after it. I got facts over tracks. Isn't শরৎ বাবু খোলা চিঠি দিলাম তোমার কাছে, তোমার গফুর মহেশ এখন কোথায় কেমন আছে তুমি জানো না, হারিয়ে গেছে কোথায় কখন তোমার আমি না, তুমি জানো না শরৎ বাবু এই চিঠি পাবে কিনা জানি না, আমি এই চিঠি পাবে কিনা জানি না। থ্যাংক ইউ। আমাৰ এই মঞ্চৰ সৰু শৰৎ বাবুৰ পাৰফৰ্মেঞ্চ মই জানি ল'ব বিচাৰিছোঁ আমাৰ বিচাৰকসকলৰ কেনেকুৱা লাগিছে। महागुरु जसविंदर मैम कैसा लगा आपको? बहुत अच्छा। थैंक यू मैम। आज तो मृदु पवन ने कमाल कर दिया। हाँ थैंक यू मैम। छा गए भाई, छा गए। थैंक यू मैम। हाँ बहुत अच्छे से तैयारी करके आए हो लगता है। जी मैम। बहुत एनर्जी के साथ। ये धुन मुझे कुछ सलील दा की एक धुन है, उससे थोड़ी मिलती जुलती लगी। बंगाली गाना है एक, तो उसका जगह बिल्कुल वैसे ही है, दारा 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 ना ना, ये जो जगह आई बिल्कुल मुझे एक कॉम्पोजिशन दिमाग पे घूम रही है, याद करके बताऊंगी। बहुत प्यारी और वो उसके साथ मिलती जुलती, और वो भी बड़ी इसी टाइप की है, बहुत मतलब इट जस्ट गेट्स ऑन टू यू, मतलब जैसे ही आप सुनते हो एकदम लगती है आपको। हाँ बहुत कैची, बहुत अच्छा। थैंक यू मैम। वंडरफुल। थैंक यू सो मच मैम। थैंक यू मैम। সংগীতা বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। আমাৰ মৃদু পৱন ছেফ নে? মৃদু পৱন হয় বাইদেউ। একদম দাৰুণ, ফাটাফাটি। থেংক ইউ মেম। ছেফ। থেংক ইউ মেম। আৰু মই তোমাক এটা কথা কওঁ, তুমি আজি যিমান স্পষ্টকৈ গাইছা, যিমান এনাৰ্জি দি গাইছা, আগতে কিন্তু গোৱা নাছিলা, তুমি এই মঞ্চত আহি তেনেকৈ গাবলৈ শিকিছা, হয়নে নহয়? হয় মেম, হয় বাইদেউ। একদম এই মঞ্চখনে আমাৰ ল'ৰা ছোৱালীখিনিক বহুত কথা শিকাইছে, গতিকে ইউ আৰ ছেফ। থেংক ইউ মেম। কমল দা, তুমি গাইছা সাংঘাতিক, আৰু তোমাৰ বডি লেংগুৱেজ ইমান ধুনীয়া বডি লেংগুৱেজ, গানটো সোমাই লৈছা, মাইক্ৰফোনটো এবাৰ ইটো হাতত লৈ গৈছা, সিটো হাতত লৈ গৈছা, কিন্তু গানৰ ফ্ল' তোমাৰ একদম কণ্টিনিউৱাছলি পূৰা এনাৰ্জি হৈছে ফ্ৰম এ টু জেড, মানে প্ৰথমৰ পৰা শেষলৈকে। চ' ইউ আৰ ছেফ শৰৎ বাবু। থেংক ইউ ছাৰ। মৌচুমী মেম। মৃদু পৱন, আমাৰ ভূপেন্দ্ৰ ছিজন 6ৰ আজিলৈকে তুমি যিকেইটা গীত পৰিৱেশন কৰিলা, মই ভাবোঁ তুমি গোৱা এয়া বেষ্ট আছিলে তোমাৰ, কিন্তু অন্তৰত এটা জেগাত অকণমান খেলি মেলি এটা পাইছানে তুমি শেষৰ পিনে? হয় কিয় ক'লোঁ জানা? তুমি যে ভাল গাইছা সেইকাৰণে কিবা এটা ধৰিব লাগিব বুলি মই সেইটো কৈছোঁ, কিয়নো একদম পাৰফেক্ট আৰু লাগিব, ইমান ভাল গাইছা, 100% লাগিব, ঠিক আছে? থেংক ইউ। ইউ আৰ ছেফ টুডে। থেংক ইউ মেম। ৰিকুৱেষ্ট কাইণ্ডলি তুমি আৰু অকণমান ধ্যান দিবা সুৰত।
গড ব্লেছ ইউ বেটা থেংক ইউ ৱেলকাম টু কোৱাৰ্টাৰ ফিনালে Thank you. আৰু তুমি এতিয়া বহি দিব পাৰা